য'ত য'ত বানপানী হৈছে তেওঁলোকক যাতে চৰকাৰে সহায় কৰে তেতিয়া ভাল লাগিব। হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু প্ৰাঞ্জল ভাই ইউটিউব চেনেল। আজি আপোনালোকক দেখুৱাম আমাৰ ঘৰত শুকতি খুন্দি আছে আৰু শুকতি কেনেকৈ খুন্দে আপোনালোকক দেখুৱাম আৰু দেখাম আৰু আপোনালোকে চাব। একদম লোকেল মাছৰ শুকতি খুন্দি আছে। আপোনালোকে শুকতি খাই কোনে কোনে ভাল পায় ক'ব, জনাব। একদম মানে কৈছোঁ নহয়, মই ভাল পাওঁ বাৰু খাই। ৰাইজ, আমাৰ ঘৰত আজি শুকতি খুন্দি আছে। এয়া শুকতি খুন্দি আছে। দেউতাই সেইদিনাখন যে মাছ পাইছিলে শুকুৱাইছিলে আৰু এয়া ইমানখিনি খুন্দি হৈ গ'ল। এইখিনি কচু আনি কিনে আকৌ খুন্দিবলৈ আছে। ইমানটো হৈ গ'ল আৰু মিহি কৰিব লাগিব। তাৰপিছত এইখিনি আছেই। ইয়াত এজাৰ ভৰাই থৈছে আৰু এইফালে পূৰা শুকান মাছ, লোকেল শুকান মাছ চাওক এয়া। আৰু এইফালে পূৰা খুন্দি আছে চাওক। আৰু কচুৰ লগত খুন্দিব আৰু তাৰপিছত চুঙাত ভৰাই থ'ব। পাৰিলে আপোনালোকক দেখুৱাম চুঙাত ভৰাওঁ। আৰু তাৰপিছত শুকতি হৈ যাব এয়া। তাৰপৰা বহুত দিনৰ পিছত উলিয়াই কিনে খাব লাগিব। ধোঁৱা চাঙত তুলি থ'ব লাগিব। তাৰপিছত পূৰা খাম আৰু এয়া চাওক শুকতি খুন্দি আছে। বহুত দিনৰ মূৰত ৰ'দ দিছে। একদম মানে বতৰটো পূৰা ফৰকাল কৰিছে। একদম মানে চাই বহুত ভাল লাগিছে। চাওক না আপোনালোকে, একদম মানে ৰ'দ দিছে আৰু এইফালে ৰাস্তা শুকাই গৈছে এতিয়া। আৰু বহুত ভাল লাগিছে আৰু বহুত দিনৰ মূৰত ৰ'দটো দেখি পাইছোঁ আজি। আৰু ক'ৰবাত বহুত বানপানী হৈ গৈছে। গুৱাহাটী ছাইডে প্ৰায় বেছি হৈছে, আমাৰ এইফালে অলপ কম। আৰু য'ত য'ত বানপানী হৈছে তেওঁলোকক যাতে চৰকাৰে সহায় কৰে তেতিয়া ভাল লাগিব। চৰকাৰে সহায় কৰিব। অকল ইলেকশ্যনৰ টাইমত ভোট বিচাৰি গ'লেই নহ'ব। এতিয়া এইসকল মানুহৰ ওচৰত আপোনালোকে থিয় দিব লাগে যে যাৰ লোকৰ ওচৰত থিয় দিয়ক আৰু সহায় কৰক, এমুঠি আগবঢ়াওক, তেতিয়াহে। নাছিলে একদম ঘৰত মানে এতিয়া খৰি কাটিম। খৰি এয়া দা লৈ ল'লোঁ। তাৰপৰা এতিয়া এয়া খৰি কাটিম। এইফালে চাওক, এয়া খৰি, এয়া খৰি পূৰা কাটিম আৰু এতিয়া একদম লিখা নাই ধনী ঘৰ ল'ৰা হ'ব। কপালত লিখা নাই ঘৰত ল'ৰা হ'ব। মই নাজানো খৰি কাটি হৈ গ'ল এতিয়া। আৰু এনেই ৰাস্তাৰ ফালে অলপ ওলাই আহিছোঁ। চাওক আমাৰনো কি আৰু গাঁৱলীয়া পৰিৱেশৰ মাজত সোমাই আছোঁ। চাওক ৰাস্তা পদূলি এনেকুৱা। এইফালে চাওক। আৰু এতিয়া ৰাস্তাৰ ফালে এনেই ওলাই আহিছোঁ আৰু অলপ ঘূৰিবলৈ। তাকে দেখাইছোঁ আৰু আপোনালোকক। আৰু ভিডিঅ'টো চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক এটা কৰিব, কমেণ্ট এটা মাৰিব, তেতিয়াহে ভাল লাগে।